बरपेटा रड पुलिस थानायाव सासे पुलिस कन्स्टेबलखौ रिजार्व क्लस खालामदों जाय समाव आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया आसाम पुलिसखौ स्मार्ट पुलिस खालामनो थाखाय खामानि मावबोगासिनो बे समावबो बरपेटा रड पुलिस थानानि पुलिस अफिसार डिउटियाव थानाय समावबो पुलिस कन्स्टेबलखौ साहा लोंनाय काप प्लेटखौ सम मथे लांफैनो हायैयाव रिजार्व क्लस खालामदों बे जाथाया बरपेटा रड पुलिस थानानि जाथायनि उनावनो बरपेटा रड पुलिस थानायाव दुंहाव थासारि सोमजियो सोलिबाय थानाय दान्दि एबा आगष्ट दाननि 29 खालार खालि गावनि डिउटिखौ मावबाय थानाय धीरेन दास मुंनि पुलिस कन्स्टेबलखौ मोनाबिलिनि समाव बरपेटा रडनि पुलिस अफिसार साहा लोंनाय काप प्लेटखौ थाब लांफैनो हायैयाव बरपेटा रड पुलिस थानानि आईसी देबानन्द दासआ पुलिस कन्स्टेबलखौ रिजार्व क्लस खालामो बे जाथायनि सायाव थार बिजिरनाय नागिरनानै जाथायजों भुगिनांनाय पुलिस कन्स्टेबल धीरेन दासआ खौरांनि गेजेरजों आसाम पुलिसनि डीजीपी भास्कर ज्योति महन्त आरो गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांमोनखौ बे जाथायनि सायाव थार बिजिरनो थाखाय खावलायदों बे दायनि सायाव मा थांखि लागोन आसाम पुलिसनि डीजीपी भास्कर ज्योति महन्त आरो गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांमोना बेखौ फैबाय थानाय समावसो मिन्थिसिगोन চাহ খোৱাৰ পিছত কাপ প্লেট ননাৰ কাৰণে আৰু সেই সময়ত মই মানে আসামী বাহিৰত আছিলে দুজনকৈ সেইকাৰণে মই আসামী দুজনৰ কাৰণে মই কাপ প্লেটটো আনিব নোৱাৰোঁ বুলি ক'লোঁ সেইকাৰণে মোক আজি ৰিজাৰ্ভ ক্লজ কৰিছে মোৰ নাম EBC 191 ধীৰেন দাস মই আছোঁ বৰপেটা ৰোড PS কৰ্মৰত অৱস্থাত আছোঁ বৰ্তমান মোৰ ইয়াত 6 মাহ পাৰ হৈ গ'ল 6-7 মাহ হৈছে মোৰ কালি আছিলে 29 এইটো চলিত মাহৰ 29 তাৰিখ 2টা বজাৰ পৰা 8টালৈকে মোৰ ডিউটি আছিলে চেণ্ট্ৰি ডিউটি কিন্তু এনে 4 ঘণ্টা ডিউটি কিন্তু মানুহ নোহোৱাৰ কাৰণে মোক লাষ্ট চেণ্ট্ৰি আছিলে মোৰ 2 ঘণ্টা আকৌ বেছি দিলে 6 ঘণ্টা মই মাৰিলোঁ কাপ প্লেটৰ কাৰণে মোক এইটো মোক মানে ডিউটিৰ সময়ত কাপ প্লেট অনাটো মোৰ ডিউটি নহয় কৰ্তব্য নহয় কিন্তু তথাপিতো মানৱতাৰ খাতিৰত মাজে সময় আনো কিন্তু সময় গতিকেতো আনিব নোৱাৰোঁ সেইটো কাৰণে কালি মই আনিব নোৱাৰিলোঁ আসামী আছে সেইটো কাৰণে মোক আজি ৰিজাৰ্ভ ক্লজ কৰিছে দেৱানন্দ ছাৰে বৰপেটা ৰোড PS এতিয়া মই মুখ্যমন্ত্ৰী আৰু আমাৰ ডিজি ছাৰৰ ওচৰত এইটোৱে বিচাৰিছোঁ যাতে কনিষ্টেবলসকলৰ এনেকুৱা অসুবিধা নহয় এইটো ৰাতি ধৰক 6:30 7টা 7:30 এনেকুৱা আৰু ঘটনা মোৰ ঘৰ পাঠশালা মই ইয়াত 6-7 মাহ হৈছে ইয়াত কৰ্ম থানাৰ লকাবত আৰু বাহিৰত দুজনকৈ বাহিৰত দুজন আৰু লকাবৰ ভিতৰত 3জন আসামী আছে বাহিৰত এজনক সোধপোছ কৰি আছে আৰু এজনক বাহিৰত ৰাখি দিছে চোৰ এজন ধৰি অনা আসামী তাৰপিছত সেই সময়ত মোক তেখেতসকলে চাহ খোৱা কাপ প্লেট আনিবলৈ মোক মাতিছে মাতাত মই গ'লোঁ আৰু তেতিয়া মই ক'লোঁ ছাৰ এই সময়ত মই নোৱাৰিম কাপ প্লেট আনিব এইটোৰ কাৰণে মোক আজি ৰিজাৰ্ভ ক্লজ কৰিছে সেইটোৰ কাৰণে মই বেলেগ কামত চাহ আনিব দিয়ে এনেকুৱা বহুত কামত মানে হেৰা কৰে চাহ খোৱাৰ পিছত কাপ প্লেট ননাৰ কাৰণে আৰু সেই সময়ত মই মানে আসামী বাহিৰত আছিলে দুজনকৈ সেইকাৰণে মই আসামী দুজনৰ কাৰণে মই কাপ প্লেটটো আনিব নোৱাৰোঁ বুলি ক'লোঁ সেইকাৰণে মোক আজি ৰিজাৰ্ভ ক্লজ কৰিছে এতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ ডিজি ছাৰৰ ওচৰত এইটো যাতে কনিষ্টেবলসকলে এনেকুৱা বিপদৰ সন্মুখীন নহয় সেইটোৱে মই অনুৰোধ জনাইছোঁ শুভ সংবাদ নিজাকৈ বাইক এখন ল'ম বুলি সপোন দেখা সকলোৰ বাবে লৈ আহিছোঁ এটি সুখবৰ হয় আপোনালোকৰ সপোন পূৰণৰ বাবে লৈ অহা হৈছে এক সুবৰ্ণ সুযোগ এই সুযোগ আগবঢ়াইছে কোকৰাঝাৰ জিলাৰ শ্বেৰভাংগুৰিস্থিত ফুংখা এণ্টাৰপ্ৰাইজে য'ত বাইক এখন নিজাকৈ ল'ম বুলি ভাবি থকা সকলে অতি ৰেহাই সূতত বাজাজ কোম্পানীৰ নতুন মডেলৰ বাইক ক্ৰয় কৰাৰ সুযোগ গ্ৰহণ কৰিব পাৰিব মনত ৰাখিব অহা 31 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰলৈ ফুংখা এণ্টাৰপ্ৰাইজত বাজাজ কোম্পানীৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে এক বৃহৎ ঋণ মেলা আপুনি মাথোন 10,000 টকা ডাউন পেমেণ্ট দিয়ক আৰু লৈ যাওক আপোনাৰ মন পচন্দৰ হেঁপাহৰ বাইকখন লগতে সম্পূৰ্ণ বিনামূলীয়াকৈ এটা হেলমেট কেৱল এয়াই নহয় আপুনি আগতীয়াকৈ বুকিং কৰাৰ সুবিধাও লাভ কৰিব পাৰিব তাৰোপৰি আপোনাৰ পুৰণি বাইক স্কুটি ইত্যাদি সলনি কৰি নতুন ক্ৰয় কৰিব পাৰিব
সেয়ে দেৰি নকৰিব এই সুবৰ্ণ সুযোগৰ অধিকাৰী হৈ আপুনি আপোনাৰ হেঁপাহৰ বাইকখন ক্ৰয় কৰক অধিক তথ্য জানিবৰ বাবে যোগাযোগ কৰক 9101547892 আনটো নম্বৰ হৈছে 6003817191 ধন্যবাদ।